অম্বুবাচীৰ লগে লগে বিজনী সমষ্টিটো আজিৰ পৰা আমাৰ খেল মহাৰণ আৰম্ভ হৈছিল। তেনে ক্ষেত্ৰত বিজনী যোৱাবাৰ আমাৰ খেল মহাৰণত যথেষ্টখিনি আমাৰ পাৰ্টিচিপেণ্ট আছিলে। এইবেলিও আমি যথেষ্টখিনি পাৰ্টিচিপেণ্ট পাবলৈ সক্ষম হৈছোঁ। আমি ভাবোঁ যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ মাননীয় খেলমন্ত্ৰী আমাৰ নন্দিতা কাৰ্লো-ছাৰ ডাঙৰীয়াৰ নেতৃত্বত গোটেই অসমৰ আচলতে আমি লুকাই থকা প্ৰতিভাবোৰ ওলোৱাৰ যি প্ৰয়াস, এই প্ৰয়াসত আমাৰ এই খেল মহাৰণে যথেষ্টখিনি সহায় কৰিছে বা এই খেল মহাৰণৰ যোগেদি আমি যথেষ্টখিনি প্লেয়াৰ পাবলৈ সক্ষম হৈছোঁ। তো মই ভাবোঁ যে খেলক সকলোৱে কেৰিয়াৰ হিচাপে, কেৰিয়াৰৰ অংগ হিচাপে লৈ যদি আমি এই খেলত অংশগ্ৰহণ কৰোঁ, নিশ্চয়কৈ আমাৰ জীৱনত এই খেলৰ যোগেদিও আমি লাইফ বনাব পাৰোঁ বা আমাৰ জীৱন গঢ়িব পাৰি। বহুতে অভিভাৱক অভিভাৱিকাই বিশেষকৈ পঢ়া শুনা বা ল'ৰা ছোৱালীক চাকৰিৰ কাৰণে বেছি গুৰুত্ব দিয়ে, কিন্তু খেলৰ যোগেদি যে আমাৰ কেৰিয়াৰ হ'ব পাৰে, খেলে যে আমাক ভৱিষ্যত উজ্জ্বল কৰিব পাৰে, সমাজৰ নাম উজ্জ্বল কৰিব পাৰে বা দেশৰ নাম উজ্জ্বল কৰিব পাৰে নিজৰ লগে লগে, সেই কথাটো কিন্তু ইতিমধ্যে অসমৰ বহুতো খেলুৱৈ, ভাৰতবৰ্ষৰ বহুতো খেলুৱৈয়ে প্ৰতিস্থাপন কৰিছে। তো মই ভাবোঁ যে এই খেল মহাৰণৰ যি মহান উদ্দেশ্য, এই মহান উদ্দেশ্য সফল হৈছে ইতিমধ্যে আৰু সফল হ'ব। আৰু যিখিনি পাৰ্টিচিপেণ্ট ইয়াতে ভাগ ল'ব, নিশ্চয়কৈ তেওঁলোকে এই কথাখিনি বুজি পাব আৰু নিজৰ কেৰিয়াৰ গঢ়াৰ কাৰণে খেলৰ যোগেদি নিশ্চয়কৈ চেষ্টা কৰিব বুলি মই আশা কৰোঁ।